হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকক মই দেখুৱাম মিঠা কৰ্দৈৰ জ্বলা চাটনি কেনেকৈ বনায়। আমি ইয়াত লৈছোঁ 3টা কৰ্দৈ, এচামুচ বগা সৰিয়হ, 2টা কেঁচা জলকীয়া, 2টা শুকান জলকীয়া, নহৰু, অকণমান তেল আৰু অকণমান নিমখ। প্ৰথমতে আমি এটা পাত্ৰত অকণমান পানী গৰম কৰি ল'ম। তাৰপিছত কৰ্দৈখিনি দি দিম। কৰ্দৈখিনি 7-8 মিনিটমান সিজিবলৈ দিম। ভালদৰে সিজাই ল'ব লৰাইখিনি আৰু সিজি যোৱাৰ পিছত ঢাল এটাত থৈ দিম। থৈ কিনি ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হৈ যোৱাৰ পিছত বাকলিটো ছবিটোত দেখাৰ দৰে আমি পেলাই ল'ম আৰু বাকলিকেইটা গুচাই ল'ব। লগতে মাজত গুটি থাকিলে গুটিকেইটা পেলাই দিব আৰু কৰ্দৈত দেখাৰ দৰে বগা অংশকেইটা পেলাই দিব। পেলাই দিয়াৰ পিছত কৰ্দৈটো ভালদৰে থৈ দিব। আপুনি দেখি আছে কেনেকৈ বাকলি গুচাই আছোঁ আৰু কৰ্দৈকেইটা চাকুৰে ভালদৰে কাটি কিনি মাজৰ বগা অংশটো পেলাই দিম আৰু গুটি আঁতৰাই ল'ম ভালদৰে। আপুনি দেখিয়ে আছে কেনেকৈ পেলাই আছোঁ। তাৰপিছত এই বগা অংশটো পেলাই দিব লাগে যাতে, আৰু গুটিকেইটাও পেলাই দিব। এতিয়া আমি গেছ অন কৰি কেঁচা জলকীয়া 2টা ভালদৰে পুৰি ল'ম। চাকুখনত আগত লগাই কিনে আপুনি পুৰিব পাৰে বা যিকোনো যেনেকৈ হ'লেও পুৰিব পাৰে। তাৰপিছত আমি নহৰু পুৰি ল'ম। 4টামান নহৰু কোহ পুৰি ল'ব। তাৰপিছত আমি এটা শুকান জলকীয়া পুৰি ল'ম। ভালদৰে পুৰি কিনি গোটেইকেইটা একেলগত মিলাই ল'ম। দেখি আছে 2টা কেঁচা জলকীয়া, এটা শুকান জলকীয়া আৰু 4-5টা নহৰু কোহ। এতিয়া কৰ্দৈখিনিত দি কিনি নিমখ দিছোঁ অকণমান, আধা চামুচমান নিমখ দিব। এতিয়া হাতুৰি এটাৰে ভালদৰে পিটিকি ল'ব যাতে সকলোবোৰ একেলগত মিলি যায়। 4-5 মিনিটমান এনেকৈ কৰি থাকিব যাতে ধুনীয়াকৈ মিহলি হৈ যায়। আপোনালোকে দেখিছে কৰ্দৈকেইটাও ভালদৰে পিটিকি কেনেকৈ মিহলি হৈ গৈছে। তাৰপিছত এটা কেৰাহী গৰম কৰি এচামুচমান তেল দিম। তেলটো গৰম হৈ যোৱাৰ পিছত আমি আধা চামুচমান বগা সৰিয়হ ঢালি দিম। বগা সৰিয়হকেইটা ভালদৰে ভাজা হোৱাৰ পিছত আমি কৰ্দৈকেইটা দি ভালদৰে লৰাই থাকিম। 2-3 মিনিট এনেকৈ লৰাই থাকিম যাতে পানীটো শুকাই যায় আৰু গোটেই মিশ্ৰণবোৰ ভালদৰে মিহলি হৈ যায়। এনেকৈ ভালদৰে লৰাই আপুনি নমাই থৈ দিব। হৈ গ'ল আমাৰ জ্বলা মিঠা আচাৰ, চাটনি হৈ গ'ল। যদি আপুনি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।